নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এটা বিষয়বস্তুত আলোচনা কৰিম বুলি ভিডিঅ'টো বনালোঁ, আৰু সেই বিষয়বস্তুটো হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ। আফ্ৰিকান সোয়াইন ফিভাৰৰ কোনো ধৰণৰ ভেকচিন এতিয়ালৈকে উলিয়াবলৈ সক্ষম হোৱা নাই। সেই গতিকে আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা বাচিবলৈ হ'লে আমি চাফ চিকুণতাৰ লগতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। যদি আপুনি বাহিৰত গৈছে তেতিয়াহ'লে আহি ফাৰ্মত নুসুমাব। পাৰিলে গেটৰ সন্মুখত পটাছ পানী ৰাখিব, আৰু তাত ভৰিখন ধোৱাৰ পিছত বা হাতত আৰু চাবোনেৰে ধোৱাৰ পিছতহে আপোনালোকে ফাৰ্মত প্ৰৱেশ কৰিব। বাহিৰা মানুহ একদম আহিব নিদিব। বিশেষকৈ কিছুমানে ভিডিঅ' বনাম বুলি ফাৰ্মত আহিব বিচাৰে, তো তেওঁলোকে কেইদিনমানৰ কাৰণে অকণমান এই প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগিব। যেতিয়া নৰ্মেল পজিশ্যনত আহিব, নৰ্মেল অৱস্থাত আহিব, তেতিয়াহ'লে আৰু আকৌ আগৰ দৰে আপোনালোকে গৈ পেলাই ভিডিঅ' বনাব পাৰিব। এইকাৰণে বেয়া নাপাব, কাৰণ ইমান টকাৰ গাহৰি এটা ফাৰ্ম খুলি পেলাই যদি আপোনালোকৰ অকণমান ভুলৰ কাৰণে যদি নষ্ট হয়, তেতিয়াহ'লে কিমান দুখৰ বিষয় হ'ব। আপুনি আৰু সেই গাহৰি ফাৰ্মটো আগৰ দৰে বনাবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব, বহুত টকা আপোনাৰ নষ্ট হ'ব। গতিকে সতৰ্ক হৈ থাকক। আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট তথা মেঘালয় সীমান্তত প্ৰায় দেখিবলৈ পোৱা গৈছে। আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত কেইটামান মৰিলে এতিয়ালৈকে। এই বেমাৰৰ লক্ষণবিলাক আপোনালোকক মই দেখুৱালোঁ। অতিমাত্ৰা জ্বৰ উঠিব, গাত ঘাঁ হ'ব, আৰু ৩-৪ দিন এনেকৈ গাহৰিটোৱে দানা নোখোৱাকৈ শুই থাকিব, আৰু লাহে লাহে আপোনালোকৰ গাহৰিজনী বা গাহৰিটো মৃত্যুমুখত পৰিব। গতিকে সেই বেমাৰটো যাতে গোটেই আমাৰ গোৱালপাৰা জিলাত বা গোটেই অসমখনত যদি সংক্ৰমিত হোৱাৰ পৰা বচাব বিচাৰে, তেতিয়াহ'লে আমি সতৰ্ক হ'ব লাগিব। আৰু বাহিৰৰ পৰা গাহৰি আনি পেলাই যদি ঘৰৰ ওচৰত খায়, তেতিয়াহ'লে গাহৰিবিলাক আপোনালোকে একদম এৰি নিদিব। বিশেষকৈ যিসকলে খোলাকৈ কৰে, এনে ফাৰ্ম হিচাপত যদি নকৰে, যদি খোলা হিচাপত ৰাখিছে বাহিৰতে, তেতিয়াহ'লে আপোনালোকে বেছিকৈ সতৰ্ক হওক। কাৰণ এৰি দিয়াৰ পিছত গাহৰি কিমান দূৰলৈকে যায় আপোনালোকে নিশ্চয় গমেই পায়। গতিকে ঘৰৰ ওচৰত যদি কোনোবাই বাহিৰৰ পৰা গাহৰি আনি পেলাই খাইছে, সেই গাহৰিটো ভালনে বেয়া কোনেও পৰীক্ষা কৰি নাচায়, আৰু তেওঁলোকেও নাজানে সেই গাহৰিটো ভালে নে বেয়াই। বেপাৰীয়েতো কেতিয়াও নকয় যে বেমাৰী গাহৰি বুলি, আপুনি খালে খাব নাখালে নাই, তেনেকৈতো নকয়। গতিকে তেওঁলোককো আমি দোষ দিব নোৱাৰোঁ, আৰু আমিতো বাধা দিবও নোৱাৰোঁ, কাৰণ তেওঁলোকে নিজৰ টকাৰে আনি পেলাই খাব। এনে ক'ব পাৰোঁ, যাৰ যাৰ গাহৰি আছে তেওঁলোকক আমি সতৰ্ক কৰি দিব পাৰোঁ যে গাহৰি বেমাৰ আহিছে, কোনো ধৰণৰ বাহিৰৰ পৰা গাহৰি আপোনালোকে আনি পেলাই এইকেইদিনৰ ভিতৰত নাখাব। কিন্তু যাৰ নাই, তেওঁলোকেতো বিন্দাছ খাই থাকে, তেওঁলোকক আমি বাধা দিব নোৱাৰোঁ। বাধা দিলে হয়তো বেলেগ ভাবি ল'ব পাৰে। গতিকে আমি এই ভাইৰাছৰ পৰা যদি নিজৰ ফাৰ্মখন বচাব বিচাৰোঁ বা নিজৰ গাহৰিখিনি বচাব বিচাৰোঁ, তেতিয়াহ'লে নিজে সতৰ্ক হ'ব লাগিব, চাফ চিকুণতা অৱলম্বন কৰিব লাগিব। পাৰিলে পটাছ পানী, চূণ, ব্লিচিং পাউডাৰ, ফেনাইল এইবিলাক ব্যৱহাৰ কৰিব পাৰে। মাজে সময়ে আপোনালোকে এইবিলাক স্প্ৰে কৰি দিব মিলাই পেলাই। আৰু একদম বাহিৰৰ মানুহ আপোনালোকে প্ৰৱেশ কোনো পধ্যেই কৰিব নিদিব। আৰু যদি কৰিব বিচাৰে, তেতিয়াহ'লে এদিন বা দুদিন কোৱাৰেণ্টাইন ৰাখি পেলাই আপোনালোকে ফাৰ্মত প্ৰৱেশ কৰিব দিব। অকণমান ভুলৰ কাৰণে আপোনালোকে গোটেই ফাৰ্মখন নষ্ট কৰি ল'ব। গতিকে মই যিটো পৰিস্থিতি বৰ্তমান গোৱালপাৰা জিলাত দেখা দিছে, সেই পৰিস্থিতিৰ ওপৰতে এই ভিডিঅ'টো বনালোঁ। এতিয়ালৈকে আমাৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ মানত 5-6টামান গাহৰি এতিয়ালৈকে এই বেমাৰত মৰিছে। সেইকাৰণে যাতে আমাৰ এই বেমাৰটো
অকল গোৱালপাৰা জিলাৰ পৰা বাহিৰত বিয়পি নপৰে বা আশে পাশে থকা ফাৰ্মবিলাকত বিয়পি নপৰে, সেয়েহে মই এইখিনি সতৰ্কবাণী আপোনালোকক আজি দিলোঁ।